গুড ইভিনিং ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই পাঠ নং 5 ৰিমঝিম ৰিমঝিম বৰষুণ আহে এই কবিতাটো পঢ়াম ভালকে শুনি যাবা আৰু তোমালোকে নিজেও পঢ়িবলৈ চেষ্টা কৰিবা যেতিয়া পথাৰ থাকে ৰ'দত শুকাই গছৰ সেউজীয়া পাত থাকে দু খাই হনে যেতিয়া পথাৰ শুকাই থাকে তেতিয়া পথাৰ শুকাই থাকে মানে কি যেতিয়া ৰ'দটো টানকে দি থাকিব কিবা দিন যদি ৰ'দ দি দিয়ে তেতিয়া পথাৰবিলাক শুকাই যায় গছ-গছনিবিলাকো শুকাই পেলাই কি হয় তললে দু খাই যায় এটুপা দুটুপা কৰি বৰষুণ আহে গছলতা ঘাঁহ বনে মিচিকি হাঁহে ৰিমঝিম বৰষুণ আহে এটুপা দুটুপা কৰি পেলাই যেতিয়া বৰষুণ আহিব তেতিয়া গছলতাবিলাকে হাঁহে বুলি কৈছে কি হয় গছলতাবিলাক সজীৱ হৈ উঠে আৰু তেতিয়া বৰষুণটো কেনেকৈ আহে বুলি কৈছে ৰিমঝিম কৰি ইমান পানীৰ টোপ নোৱাৰো গনিব ভাল পাওঁ ৰিমঝিম গীতহে শুনিব পানীৰ টোপপালবিলাকটো গনিব নোৱাৰি কি শুনি ভাল পাওঁ বুলি কৈছে কবিয়ে ৰিমঝিম গীতটোহে শুনিব পাৰি লগে লগে নাচি নাচি পুবালি বতাহে আমাৰ লগত যেন পাতেহি কথাহে ৰিমঝিম বৰষুণ আহে বতাহো মাৰি থাকে বৰষুণৰ লগত বতাহো আহে সেই বতাহটো কি বুলি কৈছে পুবালি বতাহ বুলি কৈছে তেতিয়া সেই বতাহে আহি পেলাই আমাক কুবাই থাকি সেই বতাহ ঠাণ্ডা লাগি যায় হয়নে বৰষুণ আহিলে সেইকাৰণে তেওঁ কবিয়ে কৈছে ৰিমঝিমকে বৰষুণ আহিলে তেনেকুৱা পুবালি বতাহৰ নিচিনা লাগে তাৰপিছত আমাৰ লগত কথা পতাৰ নিচিনা লাগে হয়নে ডাৱৰে উফুন পাতে বিজুলীয়ে হাঁহে আকাশৰ চকুপানী বৰষুণ আহে ডাৱৰবিলাক কোলা ডাৱৰ হৈ নাযায় জানো বৰষুণ দিলে বৰষুণ অহাৰ সময়ত তেতিয়া বিজুলী মাৰে সেইবিলাক তেতিয়া সেই আকাশৰ পৰা চকুপানী ওলোৱা নিচিনাকে বৰষুণ আহে বুলি কৈছে ইমান টোপালবোৰ অকনি নোৱাৰো কৰিব সেই গনি বৰষুণ আঁতৰিলে বাজলে ওলাও মেলি দিওঁ নিজৰাত কাগজৰ নাওবিলাক যেনেকে আমি সাজু কাগজৰ নাওবিলাক যে বনাও সেই সৰু সৰু ল'ৰা ছোৱালীবিলাকে কণ ল'ৰা ছোৱালীবিলাকে কি কৰে সেই কাগজৰ নাওবিলাক বৰষুণ যেতিয়া আহিব পানীবিলাক যেতিয়া নিজৰা নিচিনাকে বৈ থাকিব তেতিয়া সেই তাত উটাবলৈ বিচাৰে চেষ্টা কৰে আৰু সেই টোপালবিলাক কি হয় গনি শেষ কৰিব নোৱাৰো হয়নে বৰষুণ আঁতৰিলে তেতিয়া বাজলে ওলাম বাজলে মানে বাহিৰলে ওলাই পেলাই কণ ল'ৰা ছোৱালীবিলাকে কি কৰে সেই নিজৰা পানীৰ য'ত বৈ থাকিব তাত কাগজৰ নাওবিলাক উটাই দিয়ে মানে ঢৌৱে ঢৌৱে নাচি নাও যাই লাহে লাহে নীলা আকাশত যেন জোনটি হৈ ভাহে ৰিমঝিম বৰষুণ আহে ঢৌৱে ঢৌৱে নাচি যাওঁ নাচি নাও যায় লাহে লাহে নাওখন এতিয়া ইয়াত উটাই দিছে চোৱা উটাই দিওঁতে কেনেকে গৈছে ঢৌৱে ঢৌৱে নাচি নাচি গৈছে লাহে লাহে নীলা আকাশত যেন জোনটি হৈ ভাহে তাৰমানে সেইটো নাওখনক কেনেকুৱা লাগিছে নীলা আকাশখনত জোনটি নিচিনাকে ভাহি অহা নিচিনা লাগিছে তেতিয়া কবিয়ে কি কৈছে তেনেকৈ ৰিমঝিম বৰষুণ আহে বুলি কৈছে নৱকান্ত বৰুৱা কবি কোনে লিখিছে নৱকান্ত বৰুৱা এতিয়া নৱকান্ত বৰুৱা কোন আছিলে কবি পৰিচয় চোৱা নৱকান্ত বৰুৱা 1926 চনত জন্ম হৈছিলে 2002 চনত মৃত্যু হৈছিলে এগৰাকী কবি ঔপন্যাসিক আৰু শিশু সাহিত্যিক তেওঁ আছিলে এগৰাকী কবি ঔপন্যাসিক আৰু শিশু সাহিত্যিক এখুত ককাইদেউ ছদ্ম নামেৰে তেওঁ বহু শিশু সাহিত্য ৰচনা কৰিছিল কি নামেৰে ছদ্ম নামেৰে ৰচনা কৰিছিলে সাহিত্য ৰচনা কৰিছিলে শিশু সাহিত্য এখুত ককাইদেউ শিয়ালি পালেগৈ ৰতনপুৰ ভত উ কাৰে ভূ মাখনৰ কুকুৰাৰ পোৱালি মই টুনিয়ে টুনটুনালো আদি তেখেতৰ কেইখনমান শিশু উপযোগী পুথি এইজনা সাহিত্যিকে ককাদেউতাৰ হাড় নামৰ উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে তেওঁ ককাদেউতাৰ হাড় নামৰ উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে তদুপৰি তেওঁ অসম প্ৰকাশন পৰিষদ বঁটা অসম উপত্যকা বঁটা আদিও লাভ কৰিছিল ভাৰত চৰকাৰে তেওঁ পদ্মভূষণ সন্মানেৰে বিভূষিত কৰিছিল তেওঁ অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল এইটো কবি পৰিচয়টো ভালকে দিবা মই গোটেইখিনি প্ৰশ্ন উত্তৰ দিয়াৰ পাছত মই তোমালোকক কবিজনৰ পৰিচয়টোৰ ওপৰত কেইটামান প্ৰশ্ন দিম তোমালোকে কৰি মোক কমেন্টত দেখুৱাবা এতিয়া চোৱা 1 নম্বৰ পাঠভিত্তিক প্ৰশ্নলৈ আহিছো 1 নম্বৰটো তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা হয়নে
এতিয়া তলত দিয়া প্ৰশ্নসমূহৰ সঠিক উত্তৰটো বিচাৰিবলৈ কৈছে চোৱা ৰ'দত গছৰ সেউজী পাতবোৰ কিদৰে থাকে আমিতো পাইছিলো ৰ'দত গছৰ সেউজী পাতবোৰ কিদৰে থাকে ডু খাই থাকে ৰ'দত পৰিলে জানো গছৰ পাতবিলাক হাউলি নাযায় শুকাই পেলাই সেই ডু খাই থকা কথা কৈছে ইয়াৰ উত্তৰটো হ'ব খ তাৰপিছত আহিছে কবিয়ে কবিতাটোত কি গণিব নোৱাৰাৰ কথা কৈছে কবিতাটোত কবিয়ে কি গণিব নোৱাৰাৰ কথা কৈছে পানীৰ টোপবিলাক গণিব নোৱাৰাৰ কথা কৈছে পানীৰ টোপালটো কেতিয়াও বৰষুণৰ পানীৰ টোপালবিলাক আমি গণিব নোৱাৰো সেইটো কথা কৈছে এইটো তেনেকে গোল কৰি দিছো তোমালোকে কিতাপত নিজৰ কিতাপ আছে যদি তেনেকে গোল কৰি পেলাই কৰিবা যদি নাই বহিলে উঠাই পেলাবা 2 নম্বৰ চোৱা শব্দৰ অৰ্থ মিলাও আহা শব্দৰ অৰ্থবিলাক চোৱা ডু খাই বেকা হৈ মূৰ তল কৰি উফুন ঠেহ বাজলে বাহিৰলৈ ভাহে উপঙে দেখিছানে এইকেইটা শব্দৰ অৰ্থ তাৰপিছত আহিছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকক ক'বলৈ কৈছে আৰু লিখিবলৈ কৈছে প্ৰথম প্ৰশ্নটো কি দিছে কবিয়ে পথাৰ আৰু গছৰ সেউজী পাতবোৰ ৰ'দত কেনেদৰে থাকে বুলি কৈছে উত্তৰটো ইফালে চোৱা কবিয়ে পথাৰ আৰু গছৰ সেউজীয়া পাতবোৰ ৰ'দত শুকাই ডু খাই থাকে বুলি কৈছে খটো চোৱা কবিয়ে পানীৰ টোপালবোৰ কিয় গণি শেষ কৰিব নোৱাৰো বুলি কৈছে কবিয়ে পানীৰ টোপালবোৰ গণি শেষ কৰিব নোৱাৰো বুলি কৈছে কাৰণ টোপালবোৰ অকণি তাৰমানে সৰু সৰু তাৰপিছত গ নম্বৰটো চোৱা কবিয়ে কি গীত শুনি ভাল পায় কবিয়ে ৰিমঝিম গীত শুনি ভাল পায় ঘৰটো চোৱা কবিতাটোত কোনে কোনে হাঁহে উফুন পাতে আৰু চকু পানী টুকে বুলি কৈছে এতিয়া উত্তৰটোত চোৱা ঘ নম্বৰ কবিতাটোত বিজুলীয়ে হাঁহে ডাৱৰে উফুন পাতে আৰু আকাশে চকু পানী টুকে বুলি কৈছে উঙ প্ৰশ্নটো চোৱা কবিয়ে কাগজৰ নাও কেতিয়া আৰু ক'ত মেলি দিয়ে কবিয়ে কাগজৰ নাও বৰষুণ আঁতৰিলে আৰু নিজৰাত মেলি দিয়ে কবিয়ে কোনে ক'ত আৰু কি হৈ ভাহে বুলি কৈছে কবিয়ে নিজৰাত ঢৌৱে ঢৌৱে নাচি যোৱা নাওখনে নীলা আকাশত যেন জুন্তি হৈ ভাহে বুলি কৈছে এইখিনি লিখিবা হা এইখিনি উত্তৰখিনি লিখিবা এতিয়া 4 নম্বৰটো চোৱা 4 নম্বৰটো তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ বাছি উলিয়াই শব্দজালত ঘেৰ দিয়া আৰু লিখা এতিয়া এইখিনি তোমালোকক বাছিবলৈ দিছে দেখিছানে মই দুটামান গোল কৰি দিছো এইকেইটা তোমালোকে নিজে গোল কৰিবা ক নম্বৰটো দিছে কবিয়ে কি বতাহে নাচি নাচি কথা পাতেহি বুলি কৈছে কি বতাহে আছিলে পুবালি বতাহ দেখিছানে কবিয়ে পানীৰ টোপ কি কৰিব নোৱাৰো বুলি কৈছে পানীৰ টোপবিলাক কি কৰিব নোৱাৰে গণিব এইটো গণিব গ মধুনিয়া নদ হুঁচৰিকাৰে নি ব গণিব নোৱাৰো বুলি কৈছে কাৰ সেউজী পাত ডু খাই থাকে কাৰ সেউজী পাত গছৰ সেউজী পাত কবিয়ে ৰিমঝিমকৈ কি অহাৰ কথা কৈছে কবিয়ে ৰিমঝিমকৈ কি অহাৰ কথা কৈছে বৰষুণ দেখিছানে এইকেইটা তোমালোকে নিজে গোল কৰিবা সেইখিনি তাৰপিছত হৈছে 5 নম্বৰটো চোৱা তলত দিয়া কবিতাৰ স্তৱক কেইটাৰ গদ্যৰ ওপৰত লিখা এটা লিখি থৈছে মই ই দুটা লিখি দিছো চোৱা প্ৰথম গদ্যটো কি লিখিছে পদ্যটো এটুপা দুটুপা কৰি বৰষুণ আহে গছ লতা ঘাঁহ বনে মিচিকি হাঁহে যেতিয়া এটুপ দুটুপকৈ বৰষুণ পৰে তেতিয়া গছ লতা ঘাঁহ বনে মিচিকিয়াই হাঁহে অৰ্থাৎ বৰষুণৰ পানী পাই গছ লতা ঘাঁহ বনবোৰ সজীৱ হৈ উঠে বুলি কৈছে গদ্যৰ ৰূপটো ইয়াত পদ্যৰ ৰূপটো আকৌ কি দিছে ইমান পানীৰ টোপ নোৱাৰো গণিব ভাল পাওঁ ৰিমঝিম গীতহে শুনিব পানীৰ টোপালবিলাক গণি শেষ কৰিব নোৱাৰি গদ্যৰ ৰূপটো দেই পানীৰ টোপালবিলাক গণি শেষ কৰিব নোৱাৰি শব্দৰ টোপালবিলাকত গীতৰ ৰিমঝিম শব্দহে শুনি ভাল লাগে তাৰপিছত পদ্যৰ ৰূপটো চোৱা বৰষুণ আঁতৰিলে বাজলে ওলাও মেলি দিওঁ নিজৰাত কাগজৰ নাও বৰষুণ দিয়াৰ পিছত বাহিৰলৈ ওলাই নিজৰাত বৈ থকা পানীবোৰত নাও বনাই মেলি দিওঁ এইটো হৈছে গদ্যৰ ৰূপ এইখিনি লিখিবা কবিতাটোৰ পৰা 6 নম্বৰটো চোৱা কবিতাটোৰ পৰা অন্তধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা এতিয়া শুকাইটো কি হৈছিলে খাই শুকাই বুলি কওঁতে ই আছেনে খাই আহে হাঁহে গণিব শুনিব বতাহে কথাহে অকণি গণি ওলাও নাও দেখিছানে এইকেইটা অলপ লাষ্টৰ বৰ্ণকেইটা একে লাগে
সেই একে একে মিলাই পেলাই লিখিবলৈ দিছে তাৰমানে একে মিল থকা শব্দ অন্তধ্বনি মানে লাষ্টৰটোৰ লগত মিলাকিটা মিলাই পেলাই কৈছো এতিয়া কবিতাটিৰ মূল ভাৱ কোৱা আৰু লিখা এইটো চোৱা কবিতাটোৰ জৰিয়তে কবিয়ে বৰ্ষাকালৰ মনোৰম সৌন্দৰ্যৰ মাজত শৈশৱৰ ধেমালিৰ ছবি এখন প্ৰকাশ কৰিছে খৰালি কালত বৰষুণৰ পৰিমাণ কম হয় বৰষুণৰ অভাৱত পথাৰ শুকাই যায় আৰু গছ-গছনিবোৰ নিস্তেজ হৈ পৰে কিন্তু বাৰিষা কালত এটোপা দুটোপা কৰি বৰষুণ আহে আৰু ফলত চৌপাশ সেউজীয়া আৰু সজীৱ হৈ পৰে নৈ বিল খাল ডুং আদি পানীৰে উপচি পৰে গছলতা ঘাঁহ বনে মিচিকিয়াই হাঁহে কণ কণ ল'ৰা ছোৱালীহঁতে কাগজৰ নাও সাজি বৰষুণ এৰিলে বৈ থকা পানী নিজৰাত মেলি দিয়ে এইটো হৈছে কবিতাটিৰ মূল ভাৱ মই সৰুকে দি দিছো তোমালোকে এইটো ভালকে মুখস্থ কৰিবা আৰু লিখি ভালকে পঢ়িবা মুখস্থও কৰিবা আৰু বানানবিলাক ভালকে শুদ্ধকে লিখিবা এতিয়া ভাষা অধ্যয়নৰ ফালে যোৱা ভাষা অধ্যয়নটো চোৱা তলত দিয়া শব্দকেইটাৰ বিপৰীত অৰ্থ শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা কান্দে হাঁহে ডুবে উপঙে হয়নে আৰম্ভ শেষ পাৰো নোৱাৰো জপাই খুলে সোমাও ওলাও হয়নে